আচ্ছা আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনত ধেমাজি জিলাৰ তৰফৰ পৰা আমি এই বছৰৰ যে মেট্ৰিক পৰীক্ষা আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা প্ৰথম বিভাগ পোৱা ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা অনুষ্ঠান পাতিছোঁ আৰু আমি সম্বৰ্ধনা অনুষ্ঠান পাতি পেলাই তেখেতক আমি পৰামৰ্শ দিছোঁ যে আগন্তুক দিনত আৰু ভাল ৰিজাল্ট কৰক, ভাল উন্নতি হওক বুলি আমি তেখেতলোকক মানে আগুৱাই দিছোঁ। তেখেতলোকৰ অলপ মনোশক্তি পাক বুলি আমি এই সম্বৰ্ধনা আজি 150জনৰ ওপৰত ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনাটো প্ৰদান কৰিছোঁ। আচ্ছা, অনুষ্ঠানত কিবা বিশিষ্ট মানুহ কোনোবা আছিলে নেকি? সম্বৰ্ধনা বিশিষ্ট মানুহ হিচাপে আমি এই ওচৰৰে হাইস্কুলৰ প্ৰধান শিক্ষক জীৱন পেগু ডাঙৰীয়া আৰু হৰিলাল মজুম ছাৰ প্ৰধান শিক্ষক হাইস্কুলৰ, তেখেতলোকক আমি আমন্ত্ৰিত অতিথি হিচাপত আমি মাতিছোঁ। ইয়াত শিক্ষক জগতৰ যিবিলাক লাগি ভাগি আছে আমি বহুত শিক্ষককো ইয়াত আমন্ত্ৰণ জনাইছোঁ। আজি এটা শুভ দিন। আজি আমি গৌৰৱান্বিত যে আমাৰ ধেমাজি জিলাত তেনেকুৱা ল'ৰা ছোৱালী আমি পাইছোঁ। আজি প্ৰথম নিট যিটো আমাৰ সৰ্বভাৰতীয় পৰীক্ষা হুজুৰ আমাৰ ধেমাজি শিৱনগৰৰ ল'ৰাজন উদ্বোধন হৈছে, তেখেতক আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানত আমি উষ্ম আদৰণি জনাইছোঁ তেখেতক। আৰু লগতে আমাৰ যিখিনি আমাৰ HS বা SLG যিখিনি ল'ৰা ছোৱালী আছে এবাৰ 150 160 তেওঁলোকক আজি আমি সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা জনালোঁ আৰু তেওঁলোকৰ ভৱিষ্যত যেন উজ্জ্বল হয় আৰু ভৱিষ্যতে তেওঁলোক বহুত আগুৱাই যায় তাৰে শুভকামনা সিহঁতক জনালোঁ। ইমানে কৈ মোৰ সম্পূৰ্ণ। লগতে এটা বস্তু আজি আমি ক্লিয়াৰলি কৈ দিওঁ, আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ধেমাজি জিলা সমিতিৰ হৈ আমাৰ ইয়াত প্ৰায় দুখীয়া ল'ৰা ছোৱালীও আছে। এই সম্বৰ্ধনা অনুষ্ঠানত দিয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেওঁলোক কিছুমান আমি ধৰক পঢ়াত আগবাঢ়ি যাব নোৱাৰাত যদি নোৱাৰে, আজি ধেমাজি জিলা সমিতি সম্পূৰ্ণ দায়বদ্ধ যে এই ল'ৰা ছোৱালী ছাত্ৰ বা ছাত্ৰীজনক কেনেকৈ আমি ভৱিষ্যতে আগুৱাই লৈ যাম তাৰ আমি পূৰ্ণ চেষ্টা কৰিম। আৰু লগতে আমি আমাৰ সাংবাদিক বন্ধুসকলকো কৈছোঁ যে আমি আপোনালোকক যেতিয়াই সহায় বিচাৰিম তেতিয়াই আপোনালোকেও আমাক সহায় দিব বুলি আমি অনুৰোধ কৰিম।